মৰমৰ অকণিহঁত, আজি তোমালোকৰ মাজলৈ এটা নতুন কবিতা লৈ মই আহিছোঁ। কবিতাটোৰ নাম কি জানানে? আগতে নিজে নিকাহ। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। আনক ধোৱাৰ আগতে ভাই নিজে নিকাহ, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। আনক কোৱাৰ আগখিনিতে নিজে সঁচাক, নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ। তেহে হ'ব হোৱা লোৱা কোৱা বোৱা ঠিক, জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক।